ডিজিটেল মনিটৰ অসম চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ কেনেদৰে আপুনি নিজৰ হাতত থকা মোবাইলখনৰে আপোনাৰ নিজৰ নামত থকা মাটিৰ প্ৰমাণ বা তথ্য পাতিসমূহ অতি সহজতেই চাব পাৰিব। তো আপুনি আপোনাৰ নিজৰ নামত থকা মাটিৰ প্ৰমাণ বা তথ্য পাতিসমূহত তিনি ধৰণে চাব পাৰে। প্ৰথমটো হৈছে ডাক নম্বৰ, দ্বিতীয়টো হৈছে পট্টা নং আৰু তৃতীয়টো হৈছে পট্টাদাৰৰ নাম চাৰ্চ কৰি। তো এই তিনি ধৰণে আপুনি আপোনাৰ নিজৰ নামত থকা মাটিৰ তথ্য পাতিসমূহ চাব পাৰিব। তো বলক পলম নকৰাকৈ সোনকালে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বন্ধু বান্ধৱীসকল এটাই অনুৰোধ আপোনালোকলৈ, ভিডিঅ'টো অলপো স্কিপ নকৰিব। যদি স্কিপ কৰে তেনেহ'লে ভিডিঅ'টো বুজি পোৱাত আপোনালোকৰ অসুবিধা হ'ব। চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ অনুৰোধ জনালোঁ। প্ৰথমতে আপোনাৰ মোবাইলৰ যিকোনো এখন ব্ৰাউজাৰ অ'পেন কৰি ল'ব লাগিব। মই ক্ৰম ব্ৰাউজাৰখন অ'পেন কৰি দেখুৱাই দিছোঁ। আৰু ইয়াতে আপুনি মাৰি দিয়ক ৰিভিনিউ আছাম, REVENUE ৰিভিনিউ আছাম বুলি মাৰি চাৰ্চ কৰি দিয়ক। তো চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এই পেজটো খোল খাই যাব। আৰু ইয়াতে ৰিভিনিউ আছাম বুলি যিটো অপশ্যন আছে একেবাৰে ওপৰত ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত অলপ সময় পেজটো লোডিং ল'ব। আৰু আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এখন অ'পেন হৈ যাব, খোল খাই যাব। আৰু ইয়াতে আপুনি লেণ্ড ৰেকৰ্ড বুলি যিটো অপশ্যন আছে ইয়াতে চাব, লেণ্ড ৰেকৰ্ড ইয়াতে ক্লিক কৰি দিব। তেনেকৈ ইয়াতে চাব প্ৰচিড বুলি লিখা আছে, তো প্ৰচিডত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত বন্ধুসকল আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ আন এখন পেজ খোল খাই যাব। আৰু ইয়াতে পোনপ্ৰথমে আপোনাক ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব দিছে, তাৰপিছত চাৰ্কেল, তাৰপিছত গাঁও। তো ইয়াতে মই ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লৈছোঁ। মই যিহেতু গোৱালপাৰা ডিষ্ট্ৰিক্টত, তো গোৱালপাৰা চিলেক্ট কৰিলোঁ। ইয়াতে চাৰ্কেলটো চিলেক্ট কৰিব লাগিব, অৰ্থাৎ চক্ৰ। তো মই চক্ৰটো চিলেক্ট কৰি ল'লোঁ। তাৰপিছত গাঁওটো চিলেক্ট কৰি ল'ব লাগিব। মই এয়া গাঁওখন চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰি লোৱাৰ পিছত অলপ সময় পেজটো লোডিং ল'ব। আৰু এনেকুৱা ধৰণৰ আন এখন পেজ অ'পেন হৈ যাব। আৰু ইয়াতে আপুনি চাব পাৰে চাৰ্চ বাই ডাক নম্বৰ, অৰ্থাৎ আপুনি যদি ডাক নম্বৰেৰে আপোনাৰ মাটিৰ ৰেকৰ্ড চাব বিচাৰে তেনেহ'লে ডাক নম্বৰটো মাৰিব লাগিব। আৰু যদি আপুনি পট্টা নম্বৰেৰে আপোনাৰ মাটিৰ ৰেকৰ্ড বিচাৰে তেনেহ'লে চাৰ্চ বাই পট্টাদাৰ, অৰ্থাৎ চাৰ্চ বাই পট্টা নাম্বাৰ ইয়াতে ক্লিক কৰিব লাগিব। আৰু যদি আপুনি পট্টাদাৰৰ নামেৰে চাৰ্চ কৰিব বিচাৰে তেনেহ'লে চাৰ্চ বাই পট্টাদাৰ নামত ক্লিক কৰিব। মই চাৰ্চ বাই ডাক নম্বৰ, অৰ্থাৎ ডাক নম্বৰেৰে কেনেদৰে উলিয়াব পাৰি সেইটো দেখুৱাই দিছোঁ। ইয়াতে এক্সাম্পল হিচাপে মই ডাক নম্বৰটো মাৰি দিছোঁ আৰু ইয়াতে কেপচাটো মাৰি ল'ব। কেপচা কোডটো মাৰি দিয়াৰ পিছতে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ পেজটো অ'পেন খোল খাই যাব। আৰু ইয়াতে চাওক ডাক নং 3 খেৰাচ ম্যাদী পট্টা বালিজানা মৌজা বুলি দিয়া আছে। আৰু ইয়াতে একেবাৰে লেফ্ট চাইডৰ এই টিক মাৰ্কটো ক্লিক কৰি দিব। আৰু ইয়াতে চি জমাবন্দী বুলি যিটো অপশ্যন আছে তাতে ক্লিক কৰি দিব। আৰু বন্ধু বান্ধৱীসকল ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত যিটো মাটিৰ ৰেকৰ্ড আছিলে সেয়া সম্পূৰ্ণ আহি যাব আপোনালোকৰ সন্মুখত। ষ্টেপ বাই ষ্টেপ সকলোবোৰ চাব পাৰি। ইয়াতে কিমান বিঘা, কিমান লেচা মাটি বাৰী নে খেতি বাৰী, সকলোবোৰ ডিটেইলছ ইয়াতে আহি যাব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ আমাৰ এই চেনেল ডিজিটেল মনিটৰ অসম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টোত এটা লাইক কৰিব আৰু যিমান পাৰে আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম।